আনলক 3 মুকলি কৰা হ'ব বিদ্যালয়। উল্লেখ্য যে বিগত 5 মাহ ধৰি কৰোনা মহামাৰীৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠান। সেয়েহে শিক্ষানুষ্ঠানসমূহ খোলাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ সৈতে ৰাজ্যসমূহ। অতি গুৰুত্ব সহকাৰে শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত চৰকাৰে বিবেচনা কৰিছে। কিন্তু দেশত বৰ্তমানেও ব্যাপক হাৰত বৃদ্ধি পাই গৈ আছে কৰোনাত আক্ৰান্তৰ সংখ্যা। সেয়েহে এনে পৰিস্থিতিত শিক্ষানুষ্ঠানসমূহ আৰম্ভ কৰাৰ সম্ভাৱনা একেবাৰেই নাই। অৱশ্যে আনলক 3 নিৰ্দেশাৱলীৰ পাছতহে গম পোৱা যাব চৰকাৰৰ সিদ্ধান্ত। আমি পুনৰবাৰ জনাইছো এই খবৰ, আনলক 3 মুকলি হ'ব বিদ্যালয়। উল্লেখ্য যে বিগত 5 মাহ ধৰি কৰোনা মহামাৰীৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। সেয়েহে শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ সৈতে ৰাজ্যসমূহ। অতি গুৰুত্ব সহকাৰে শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত চৰকাৰে বিবেচনা কৰিছে। কিন্তু দেশত বৰ্তমানেও ব্যাপক হাৰত বৃদ্ধি পাই গৈ আছে কৰোনাত আক্ৰান্তৰ সংখ্যা। সেয়েহে এনে পৰিস্থিতিত শিক্ষানুষ্ঠানসমূহ আৰম্ভ কৰাৰ সম্ভাৱনা একেবাৰেই নাই। অৱশ্যে আনলক 3 নিৰ্দেশাৱলীৰ পাছতহে গম পোৱা যাব চৰকাৰৰ সিদ্ধান্ত।